গার্লফ্রেন্ড আছে না নাই? গাৰ্লফ্ৰেণ্ড আছে। কিমান বছৰ হ'ল ৰিলেশ্যনত থকা? মোটামুটি 11-12 বছৰমান আমি। 11 বছৰ ৰিলেশ্যন, বাপৰে বাপ। হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকে চাই আছে শুভেন কাই আৰু আজি মোৰ লগত আছে নন্দ। কোন হয় এই নন্দ? আপোনালোকে নিশ্চয় চিনি পায়। নন্দৰ সংসাৰ বুলি এখন ধাৰাবাহিক বনাইছিল, জনপ্ৰিয় হৈছিল বহুত। আৰু মাষ্টৰৰ লটি ঘটি সেইখন চিৰিয়েলতো কাম কৰি আছে আৰু ভইচ আছামতো কাম কৰি আছে। তেলচুৰাৰ লগতো বহুত ভিডিঅ' বনাইছে। আহকচোন নন্দৰ বিষয়ে সবিশেষ আজি আমি এই ভিডিঅ'টোত জানি লওঁ। নমস্কাৰ, মোৰ নাম ৰঞ্জন দাস। মোৰ তামোলপুৰতে ঘৰ। আচ্ছা, নন্দ মানে আচল নাম ৰঞ্জন, তথাপিও আমি আজিকালি নন্দ বুলি মাতোঁ। আমাৰ চেনেলৰ যিমান সদস্য আছে সকলোৱে নন্দ বুলিয়ে মাতে, ময়ো নন্দ বুলি মাতোঁ। এক্টিং আগতে ক'ৰবাত শিকিছিলা নেকি? এক্টিং মই শিকা নাই। এক্টিং শিকা নাই। আৰু আমাৰ চেনেলত, ভইচ আছাম চেনেলত যিবিলাক সদস্যই কাম কৰি আছে, কোনেও আজিলৈকে ক'তো এক্টিং শিকা নাই। তথাপি আপোনালোকে ইমান ভাল পাইছে, ভিডিঅ'বিলাক ইমান চাইছে, বহুত ভাল লাগে। নিজকে এটা কিবা এক্সপেৰিমেণ্ট কৰি থকা যেন লাগে। ভিডিঅ'বিলাক কৰি কেনে লাগে? তেলচুৰাৰ লগত ভিডিঅ' কৰি কেনে লাগে? তেলচুৰাৰ লগত ভিডিঅ' কৰি ভালেই লাগে। তো সেইটো কাৰণে প্ৰায়ভাগ আজিকালি তেলচুৰাৰ লগত মই নিজে কওঁ তেলচুৰাৰ লগত অলপ পাৰ্ট দিলে ভাল হয় বুলি কওঁ। নন্দই প্ৰথমতে যেতিয়া ভিডিঅ' কৰিছিল তেতিয়া খুব কৈ আছিল, মোক তেলচুৰাৰ লগত এটা পাৰ্ট দিবাচোন। আজিকালিও তাৰমানে যেতিয়া ভিডিঅ' বনাওঁ, এই মোক এটা পাৰ্ট দিবা, মোক এটা পাৰ্ট দিবা, সেনেকৈ থাকে তাৰমানে। এতিয়া মেইন কথাটো হ'ল নন্দ আৰু ভইচ আছাম কেনেকৈ জড়িত হ'ল নন্দৰ ভইচ আছামৰ লগত। আমি জিতুল আৰু মই প্ৰায় এখন দোকানত গধূলি যাওঁ, ভাজা দোকান এখন আছে, তাতে যাওঁ। প্ৰায় আমি চানা ভাজা খাওঁ। তাৰপিছত এদিন ইয়াক লগ পাওঁ, প্ৰায় মানে লগ পাই থাকোঁ। দোকানত কাম কৰিছিল আগতে, এয়াৰটেলৰ কাম কৰিছিল, ৰিচাৰ্জ কি আছিল তোমাৰ, হেৰি প্ৰমোটাৰ আছিল নেটৱৰ্কৰ। আৰু প্ৰায় আমি লগ পাই পিনে কৈছিল তোমালোকৰ ভিডিঅ' বহুত ভাল হয় আৰু মাজে মাজে কৰি থাকোঁ। আমাক বহুত উৎসাহ দিছিল। তাৰপিছত কৈছিল পাৰ যদি মোকো এটা চান্স দিবা। তেতিয়া একদিন আমি এটা স্পনচৰৰ ভিডিঅ' আছিল, তাত হঠাৎ ফোন কৰিলোঁ ৰঞ্জনক। ফোন কৰি ক'লোঁ আহাচোন, এটা ভিডিঅ' কৰিব লাগে, কৰবা নেকি? সি ক'লাক যাই আছোঁ। লগে লগে আহিল আৰু ভিডিঅ' কৰিল আৰু দেখা পালোঁ বহুত ধুনীয়া এক্টিং কৰে, কিন্তু নিজে গম পোৱা নাছিল যে ইমান ধুনীয়া এক্টিং কৰিব পাৰে। আৰু সেইদিনা ধৰি আজিলৈকে প্ৰায় 1 বছৰ হ'ল আমাৰ চেনেলৰ লগত জড়িত হৈ আছে আৰু বহুত ভাল কাম কৰি আছে। এক্টিং কৰাৰ উপৰিও আমাক, বিশেষকৈ মোক বহুত সহায় কৰি দিয়ে। কেমেৰাৰ ক্ষেত্ৰত হওক বা বাকী যিবিলাক পাৰ্চনেল কাম থাকে বহুত সহায় কৰি দিয়ে। ভৱিষ্যত পৰিকল্পনা কি, ফিউচাৰ প্লেনিং কিবা আছে নেকি এক্টিঙৰ জৰিয়তে? এক্টিংটো কৰি আছোঁ, যদি কিবা কাৰণত চান্স পাওঁতো এক্টিঙত যামেই ন। বাকী এক্টিং কৰি ভাল লাগে। প্ৰথমৰ পৰাই মোৰ এইটো ইণ্টাৰেষ্ট আছিল এক্টিং কৰা, বা কিছুমান মাজে মাজে গানো গাইছিলোঁ। গান গাওঁ মানে অলপমান ইণ্টাৰেষ্ট আছে, সেইটো কাৰণে এক্টিং কৰি। নন্দই গান গাই, খুব ধুনীয়া গান গায় আৰু নাগাৰা নামৰ পাঠকো আছিল আগতে। সৰুতে আছিলোঁ, মোটামুটি ক্লাছ 2 মানৰ পৰা আছিলোঁ। 2 বছৰ 3 বছৰমান পাঠক আছিলোঁ। গাৰ্লফ্ৰেণ্ড আছে নে নাই? গাৰ্লফ্ৰেণ্ড আছে। কিমান বছৰ হ'ল ৰিলেশ্যনত থকা? মোটামুটি 11-12 বছৰমান আমি। 11 বছৰ ৰিলেশ্যন, বাপৰে বাপ। কেনেকৈ মেইনটেইন কৰিছা ইমান? বাপৰে, মানিছোঁ দেই। নাই আৰু। আচ্ছা, নন্দৰ গাৰ্লফ্ৰেণ্ড আছে, আপোনালোকে গম পালে। 11 বছৰ হৈছে প্ৰেম। আৰু বিয়াৰ কিবা পৰিকল্পনা চলিছে নেকি ভিতৰি? বিয়া মোটামুটি 1 বছৰমান পিছত পাতিম বুলি ভাবি আছোঁ। পাতিব লাগে, বয়স হৈছে আৰু তোমাৰ অলপ। মোতকৈ ডাঙৰ, নন্দ মোতকৈ কিন্তু ডাঙৰ দেই আছে, ডাঙৰ অলপ। গতিকে এইখিনি আছিল নন্দৰ বিষয়ে থুলমূলকৈ। বাকী বহুত কথা নকয়, সুধি আছোঁ কিন্তু নকয় কেমেৰাৰ আগত। আৰু যিসকলে শুভেন কাই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, আমাৰ এই শুভেন কাই চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, লগতে নটিফিকেশ্যন বেলটো প্ৰেছ কৰি দিয়ক। আমি এই চেনেলটোত বিভিন্ন ধৰণৰ ইণ্টাৰভিউ, ব্লগিং ভিডিঅ', বিশেষকৈ ব্লগিং ভিডিঅ' আমি থাকিম, সকলোৱে থাকিম। আৰু কমেডি ভিডিঅ' আপলোড কৰিম। আকৌ একবাৰ কৈছোঁ, যদিহে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু আমাক ছাপোৰ্ট কৰি যাওক। ধন্যবাদ।